हेलो गाइज वेलकम बैक टू माय यूट्यूब चैनल गाइज आमी আজি এখন এনেকুৱা জায়গালৈ যাব লাইছো যিখন জায়গা একদম সুনসান হৈ থাকে আৰু তাতে গছ গছনি বহুত আছে पर তাত মানুহ কম আহে মানুহ কম লাগে আৰু বাকি মই আপোনাক দেখাব খুজিম যে জায়গাখিনি কেনেকুৱা ৰূপৰ কেনেকুৱা পৰিস্থিতি কিন্তু বহুত শান্ত আৰু বহুত মজা জায়গা ধুনীয়া জায়গা আপোনালোকক মানে পুৰা একদম শান্তি মানে পৰিষ্কাৰ যেন লাগিব ঠাণ্ডা বেছি গছ গছনি থকাৰ ফলত গৰম বেছি নপৰে আজি আমি সেই জায়গাখিনিলৈ যাবলৈ ওলাইছোঁ আপোনালোকে ভিডিঅ'টো মোৰ চাই থাকক আৰু যোনে নতুন আহে তেওঁলোকে সাবস্ক্ৰাইব কৰক বলক লাষ্ট টাইমৰ ভিডিঅ'টো চাওক তাতে বোলে কিবা ওলাই বোলে বলক গাইজ আমি ফাইনেলি জায়গাখিনি পਹੁঁচি পাইছোঁ এইখিনি জায়গা মানে এনেকুৱা জায়গা য'ত মানে মানুহ আছে নে কোনোবা আছে গাইজ এইটো আমি এখন জায়গা আমি ফাইনেলি ৰাতিপুৱা আহিলি আছে আৰু ৰাতিপুৱা আহি থাকোঁতে আমি ইয়াতে এটা বস্তু দেখিলোঁ যিটো বস্তু মানে আমি নিজকে ধৰিব নোৱাৰোঁ পিছত লাষ্টত দেখাম ভিডিঅ'টো কিন্তু মানে এনেকুৱা মানে সৃষ্টি মানে বুজিব পৰা নাই কেনেকুৱা আমি এনেকুৱা জায়গা এখন আহি পাইছোঁ আৰু আমি আহি থাকোঁতে ৰাস্তাত এইবোৰ বান্দৰ দেখিছেনে এইবোৰ বান্দৰ এই দাদা আমি মানে বেছি নেদেখাওঁ কাৰণ বেছি দেখালে কি হয় এই বান্দৰবোৰ যিটো আছে ন মানে খেদি আহে আৰু মানে আটেক কৰিবলৈ চান্স থাকে যাৰ ফলত মানে কি এই বান্দৰবোৰ ইমান সৃষ্টি হৈছে কিন্তু দেখিছে এটা লৈ নিছে দেখিছে মানে এই বান্দৰবোৰ যিবোৰ আছে ন বহুত ভাল লাগে মানে ৰাস্তাত থাকিব লাগে মজা লাগে ভাল লাগে আৰু এনেকৈ ভাল মানে পোৱালি এটা ওলাইছে এই বান্দৰটো দেখিছে বন্ধুভাৱে তো গাইজ আমি আৰু আগলৈ যাই থাকিম আৰু আপোনালোকে মোৰ ভিডিঅ'টো আমাৰ লাষ্টলৈকে চাই থাকক গাইজ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকে হয়নে নহয় গাইজ ইফালে দেখক আপোনালোকক মই দেখাই আছোঁ যে ইয়াতে কোনোবা মানুহ আহে না কোনোবা মানে মানুহ আহিলে দেখা পাব ইয়াত কোনোবা থাকিব মানে এনেকুৱা এখন জাগা য'ত ভূতৰ নিচিনা এইবোৰ চাওক এনেকৈ ৰাস্তাত আপোনালোকে দেখিছে এই ৰাস্তাত মানে কোনো নাই মানে কি হয় এই ৰাস্তাত মানে মানুহ ফাইনেল নাথাকে ৰাতি মানে হাতীবোৰ ওলাই যাৰ ফলত হাতীবোৰ ওলাই যাৰ ফলত মানে কি হয় এনেকুৱা এখন মানাছৰ নিচিনা সৃষ্টি হৈ আছে ইয়াত মানাছৰ নিচিনা সৃষ্টি হোৱাত কি মানে এনেকুৱা এখন জালনা দিয়া হৈছে যাতে মানে কোনো মানে ৰাতিত কোনো বস্তু আটেক কৰিব নোৱাৰে মানে কি এনেকুৱা জেগাখন য'ত মানুহে কম মানে ইয়াত মানুহ বেছিভাগ নাই এনেকুৱা জেগা এখন পাহাৰীয়া টাইপ জেগাটো যাৰ ফলত এখন মানাছৰ ভিতৰৰ ফালে একদম মানাছৰ নিচিনা জেগা আপোনালোকক দেখাই আছোঁ ভিডিঅ'ত আপোনালোকে চাই আছে তাৰপিছত আৰু আপোনালোকক মই আগত দেখাইছোঁ এনেকুৱা মানে কিছুমান মানে বস্তু আছে যি বস্তু মানে আপোনালোকে দেখিবলৈ মানে মানুহক মই ভিডিঅ' দেখাব লাগে তো আপোনালোকক মই আগত আৰু দেখাম এনেকুৱা বস্তু দেখাব ওলাই আছোঁ আজি এই ভিডিঅ'টোত তো আপোনালোকে এই ভিডিঅ'টো লাষ্টলৈকে চাই দিয়ক আপোনালোকক মই ডেঞ্জাৰিং কিছুমান মানে এনেকুৱা বস্তু মানে দেখাই আছোঁ অদ্ভুত বলক তো গাইজ হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি আমি আহি পালোঁ বশিষ্ঠ আৰু আপোনালোকক যে কৈ আছোঁ এখন চুনচান জেগা আৰু চুনচানৰ নিচিনা জেগা এই জেগাখনেই আছিল এখন বশিষ্ঠ আৰু আমি আহি আছোঁ আজি বশিষ্ঠ আপোনালোক বশিষ্ঠৰ কিছুমান এনেকুৱা বস্তু দেখাম আপোনালোকে মানে প্ৰুফ কৰিব নোৱাৰিব মানে কি হয় বশিষ্ঠখন আছে এখন পাহাৰৰ ওপৰত সেই মন্দিৰটো আছে পাহাৰৰ ওপৰত আৰু এইফালে মানে কি হয় এইফালে চব মানে কি হয় জংঘল এইবোৰ পাথৰ এটা মন্দিৰো আছে পাথৰৰ দৰে মানুহে নাজানো মানুহে পাথৰেদি বনাইছে নে মানুহে বনাইছে নাজানো এইটো কিন্তু আমি যাই আছোঁ যে বশিষ্ঠত আৰু আপোনালোকে দেখি আছে মানে কি বশিষ্ঠত মানে কি হয় এনেকুৱা এখন মন্দিৰ যিটো মন্দিৰ মানে সকলোৱে পূজা কৰিব আহে এই মন্দিৰখনত সকলোৱে পূজা কৰি কিনে মানে নিজৰ পুণ্য উঠায় আৰু সেইখন মন্দিৰত আমি যাই আছোঁ মন্দিৰখন মানে বহুত ধুনীয়া সুন্দৰ মানে কি বহুত মানুহে গা ধুবলৈ আহে তাতে আৰু গা ধুই আজি মই দেখাব লৈছোঁ মই আৰু আমি ফাইনেলি আহি পাইছোঁৱে কিছু সময়ৰ পিছত আমি মন্দিৰত যাম আৰু আপোনালোকক দেখাম যে কেনেকুৱা কি পৰিস্থিতি কেনেকুৱা হৈ আছে কেনেকুৱা আছে যদি আপোনালোকে ক'ৰবাত দূৰৰ পৰা মোক ভিডিঅ' চাই আছে তেনেহ'লে আপোনালোকে মোক ভিডিঅ'বিলাক লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে যিজনে পৰা আহি পোৱা নাই তেনেহ'লে তোমালোকে আহা ইয়াত চাই যোৱা বশিষ্ঠখন কেনেকুৱা আৰু লগতে তোমালোকে ইয়াতে আহা আৰু নদীত গা ধুব পাৰিবা তো গাইজ আমি আহিছোঁ ফাইনেলি বশিষ্ঠত আৰু আহি পালোহি আৰু প্ৰায় আহাতে আমাৰ ৰাস্তাৰ সন্মুখতে দেখিছেনে ভাই কি খাই আছে চাওকচোন কি খাই আছে মানে কি খাই আছে চাওক কি বা খাই আছে সিয়ে জানে আৰু আমি বশিষ্ঠত সোমাই আহিছোঁ মানে বশিষ্ঠত মানে ভিতৰত থাকিলোঁ অহাৰ পিছত আৰু আপোনালোকক দেখাব ওলাইছোঁ মানে কি মন্দিৰবিলাক
যোনে যোনে আহি পোৱা নাই ভিডিঅ'বিলাক মোৰ ভিডিঅ' চাওক আপোনালোকে চোৱাৰ পিছত আপোনালোকে ইয়াতে আহু আহু কৰিব মানে কি ইমান ধুনীয়া জেগা মানে ইমান ধুনীয়া মানে বিউটিফুল একদম ধুনীয়া মানে একদম মানে জেগাখিনি কি হয় একদম মানে বিউটিফুলৰ নিচিনা একদম মজা মানে কিউট আৰু দেখিলে মানে আহু আহু লাগি থাকিব আপোনালোকক আৰু দেখিছে এইফালে পৰা নিজৰা পানী আহিছে মানে এইফালে পৰা কি হয় এই পানী এই সকলোবোৰ নিজৰা পানীবোৰ ক'ৰ পৰা আহে আজিলৈকে কোনো বিজ্ঞানী ওলাব পৰা নাই বা কোনো ওলাব পৰা নাই আৰু সেয়েহে আপোনালোকক ক'ব বিচাৰোঁ যদি আপোনালোকে ভাবে যে বশিষ্ঠত আহিম বুলি তেনেহ'লে আপোনালোকে দূৰৰ পৰা যে আহি ভাবে তেতিয়া আপোনালোকে গাড়ীত যাওক আৰু গাড়ীত আহি ইয়াতে আপোনালোকে দৰ্শন কৰিব পাৰিব বা লগতে আপোনালোকে ইয়াতে গা ধুব পাৰিব আপোনালোকে ঘৰৰ পৰা কাপোৰ আনিলে হ'ল গা ধুব পাৰিব তে মজাকৈ বিন্দাছ মানে ধুনীয়া জেগা এইখন পুৰা পাৰফেক্ট এণ্ড পাৰফেক্ট মাষ্ট একদম ধুনীয়া মানে একদম ধুনীয়া জেগা একদম আৰু বোলে মন্দিৰৰ ফালে আপোনালোক দেখাবলৈ লৈছোঁ এইফালে কি আছে ভিতৰত বশিষ্ঠফালে আপোনালোকে ক'ত কি কৰিব পাৰিব আৰু লগতে মই দেখাব খুজিছোঁ যে কেনেকুৱা জেগা কি কেনেকৈ ভাল জেগা নে বেয়া জেগা আপোনালোকে কিছুমানে মানে বহুত ধৰণৰ দেখা নাপায়তো মই যে ভিতৰৰ পৰা দেখাম যে ইয়াত মানে আপোনালোকে কেনেকৈ কি কৰিব পাৰিব আহিলে লগতে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকক যদি ভাল লাগে ন গাইজ লাইক কৰিব দেই একদম লাইক নকৰাকৈ নাযাব আৰু মই দেখাব লৈছোঁ অলপমান মানে বেলেগ অলপমান মানে ডেঞ্জাৰিং মানে কেনেকুৱা লিখিছে সেইফালে আন্ধাৰিং সেইফালে মই দেখাম সেইফালে মানে মই আপোনালোকক দেখাব লৈছোঁ চেগুন গাছ এইবোৰ দেই গাইজ ডেঞ্জাৰিং হয় আপোনালোকক দেখাই আছোঁ কেনেকুৱা মাষ্ট আৰু কেনেকুৱা ৰিয়েল গাইজ আমি আহিছোঁ মন্দিৰৰ ভিতৰত আৰু মন্দিৰৰ ভিতৰত আহোঁতে এই ভিতৰৰ পৰা মানে মন্দিৰখন ইমান মানে ধুনীয়া মানে মজা একদম ধুনীয়া দেই গাইজ আপোনালোকে আহিব মানে ভিতৰত মানে মন্দিৰখন এইখন দেখিছে আপোনালোকে হনুমানৰ ফটো পাব হনুমানৰ ফটোৰ লগতে মন্দিৰটো মানে এটা কি ধুনীয়া পৰিস্থিতি হৈ আছে ওপৰত গছ গছনি আছে এই ওপৰত গছ গছনি থকাত মানে কি বস্তুখিনি একদম মানে ধুনীয়া কিবা ক্লিয়াৰিং আহি আছে মানে ভাল লাগি আছে কিবা এটা আপোনালোকে যদি ভাবে তেনেহ'লে আপোনালোকে আহিব পাৰিব আৰু মই ভাবোঁ যে ইয়াতে কি মানে এইফালে জেগা আছে দেখিছে আপোনালোকে এইফালে একদম মজা ধুনীয়া একদম বেষ্ট মানে একদম আৰু এইফালে এটা বিল্ডিং দেখা পাব আপোনালোকে আহিলে আৰু এইফালে মানে এইখন আছে পাহাৰৰ ওপৰত আছে মন্দিৰটো আপোনালোকে নাভাবিব যে এইখন মাটিত আছে মাটিৰ তলত আছে নাভাবিব মানে পাহাৰৰ ওপৰত আছে আপোনালোকে যদি ভাবে আহিম বুলি তেনেহ'লে আহিব পাৰে বেছি ওপৰত নহয় আপোনালোকে ইফালেদি আহিলে আপোনালোকে চিধা হ'ব আৰু চিধাভাৱে ইয়াতে উঠিব পাৰিব আৰু ইয়াতে নামিব পাৰিব বহুত ধুনীয়া গাইজ আপোনালোকক আৰু দেখাম মানে এনেকুৱা মানে কি ভাল লাগিছে দেই আপোনালোকে ইয়াতে আহিলে পূজা কৰিব পাৰে আৰু এটা নদী আছে চাইডত আপোনালোক নদীটো দেখাই দি আছোঁ নদীটো আপোনালোকে দেখালোঁ মই মানে কি হয় মানে ভাল আৰু ফুলবোৰ আছে কি ধুনীয়া এনেকুৱা ফুল মজা একদম গাইজ দেই আপোনালোকে যদি ভাবে তেনেহ'লে আহিব পাৰে আৰু এইফালে এটা মন্দিৰ দেখিছে আপোনালোক ভিতৰৰ ফালে দেখাই দি আছোঁ মই মানে একদম ধুনীয়া একদম মজা একদম এইফালে মহাদেৱ আছে আৰু এইফালে একদম দেখিছে এইফালে পূজা আপোনালোকে যদি ভাবি থাকে তেনেহ'লে আহিব পাৰে গাইজ এইখিনি জেগাৰ পৰা মানে আমি এনেকুৱা এটা ভাল দেখা পালোঁ পৰিস্থিতি দেখিছেনে এইখিনি মানে পাহাৰৰ ওপৰত আৰু এইখিনি পাহাৰৰ ওপৰৰ পৰা মানে গোটেই মন্দিৰ লগতে কি চব মানে দেখা পায় মানে কি ধুনীয়া একদম পৰিস্থিতি মানে মৰ্ণিঙত মানুহবোৰ বেছি নাই মানুহ কম আছে যাৰ ফলত মানে কি হয় একদম ধুনীয়া দেখা এই মন্দিৰবোৰ চব দেখা পায় দেখিছে আপোনালোকে মন্দিৰবোৰ চব দেখা পায় মানে পাহাৰ চাহাৰ একদম নজৰ আহে অলপমান আপোনালোকে মানে আহিব দেই মানে আমি এনেকুৱা এখন জেগাত আহি পালোঁ যিখন জেগা মানে একদম মানে অলপমান বেলেগ ছাগলী এটা মন্দিৰৰ ছাগলী ভাল লাগিল আৰু লগতে ইফালে আপোনালোকে দেখিছে পাহাৰ ওপৰত গোটেই পাহাৰ এন্দৰ বা কি কৰিছে নাজানো বদমাছ বান্দৰ আৰু মই আৰু দেখাবলৈ লৈছোঁ আৰু ইয়াতে মানে কি হয় বান্দৰবোৰে মানে মোবাইলবোৰ যে কাঢ়ি লৈ যায় মানে আপোনালোকে মোবাইল বেছি নলাব দেই খাই মোবাইল মানে কি কাঢ়ি লৈ যায় মানে কি খোৱা বস্তু দিব লাগে সেইবাবে আপোনালোকে একদম ভালকৈ একদম আহিলে ছেফটিকৈ আহিব আৰু মই ইয়াতে কৰিছিলোঁ অলপ তপস্যা আৰু আপোনালোকে যদি ভাবে ইয়াতে আপোনালোকে গা ধুব পাৰিব ধুনীয়া চাফা পানী ইয়াতে নিজৰা পানী হয় এই নিজৰা পানীবোৰ বহুত দূৰৰ পৰা আহে আপোনালোকে ইয়াতে গা ধুব পাৰিব বহুত মানে আমি এনেকুৱা এখন জেগাত আহি পালোঁ মানে মন্দিৰৰ পিছফালে পায় এইখন জেগা মানে কি এনেকুৱা জেগা এখন যিখন মানে একদম মানে কি ক'ম আৰু মানে একদম মানে পাহাৰৰ ওপৰত উঠি কিনে জংঘল মানে গছ গছনি থকা জেগা এইখিনি জেগা আপোনালোকক মই দেখাম বাৰু লগতে আমি এইখিনি জেগাত আমিও যাই আছোঁ আপোনালোকক দেখাই থাকিম ভিডিঅ'ত আপোনালোকে চাই থাকক কেনেকুৱা মানে একদম মানে ওপৰেদি উঠি যোৱা জেগা মানে একদম মানে জংঘল ইফালে পূৰা জংঘল আছে আৰু ইফালে পূৰা আগত ৰাস্তা আছে নাজানো কিন্তু একদম ধুনীয়া একদম সেউজীয়া আৰু ইফালে একদম জংঘল গছ গছনি আছে আৰু আমি ওপৰত মানে এখন ৰাস্তা আছে য'ত আমি ওপৰেদি উঠি যাওঁ বাৰু বলকচোন যাওঁ ওপৰত আমি কি দেখা পাওঁ আমি পাহাৰৰ ওপৰত উঠি আছোঁ
আৰু আপোনালোকক দেখাম পাহাৰৰ ওপৰত উঠি আছোঁ মানে যে এনেকুৱা উঠি যাব লাগে ওখকৈ আছে এইখন দেখিছে ওখকৈ আছে আৰু আমি ওখকৈ উঠি যাব লাগিব আৰু ফাইনেলি দেখিছে গাইজ ৰ'দ দিছে এইবোৰ দেখিছে ৰ'দ পৰি আছে তো আমাৰ যাওঁতে আজি পাম্প ফাটিব পাৰে গাইজ যাওঁতে আজি পাম্প অলপ মানে ফাটিব পাৰে কাৰণ কিয় ইমান গৰমত আমি চাইকেল চলাই আহিছোঁ মানে ৰাতিপুৱা আহিছোঁতো ৰাতিপুৱা গম নাপালোঁ গৰমে দিছে নে কি দিছে এতিয়া ফাইনেলি গৰম দিছে মানে ৰ'দ ওলাই গৈছে ফাইনেলি আমি ৰ'দ পূৰা ফুল নোহোৱাতে আমি যাব লাগিব আৰু পাহাৰ উঠি যাওঁতে আমাৰ ভাগৰ লাগিব ধৰিছে গাইজ চাইকেল কেনেকৈ চলাম বুজি পোৱা নাই আপোনালোকক দেখাম এই ভিডিঅ' গাইজ আমি আহি পালোঁ ওপৰত পাহাৰৰখিনি ওপৰত এইখিনি হয় আৰু যাব পাৰে পাহাৰৰ ওপৰত আৰু পাহাৰত নাযাওঁ কিন্তু ইয়াৰ পৰা সূৰ্যটো দেখিছে পূৰা দেখা পায় গাইজ দেখিছে এইফালৰ আমাৰ তলত পূৰা দেখা পায় তলত সেই নিজৰ দেখা পায় আৰু ইয়াৰ পৰা সূৰ্য দেখা পায় বাকীখিনি পাহাৰীয়া জেগা পাহাৰৰ জেগাৰ মাজত সোমাই আছে আৰু এইখিনি একদম পূৰা ভাল ৰাস্তা ইয়াৰ পৰা ক'ত যাব পাৰে আমি নাজানো কিন্তু হ'লেও এইখিনি বহুত মজা জেগা বহুত ভাল জেগা আছে ইয়াৰ পৰা চব দেখা পায় দেখিছে আপোনালোকে এইখন এখন বহা গাইজ বহা জেগা মানে আপোনালোকে যদি আহে ইয়াতে তেনেহ'লে এখন বহা জেগা এইখন আপোনালোকে বহিব পাৰিব ইয়াতে এইখন এখন বহা জেগা য়েছ আপোনালোকে যদি কোনোবা মানে দূৰৰ পৰা আহি এইখন মানে বনোৱা হৈছে যাতে মানে কোনোবা দূৰৰ পৰা যদি আহি ইয়াতে ৰেষ্ট ল'ব পাৰিব আহি কিনে বহিব পাৰিব আৰু লগতে সেই আৰু বাকী ইয়াৰ পৰা ধুনীয়া এখন নজৰা দেখা পায় এইখিনিৰ পৰা এটা ভাল মজা একদম দেখা পায় নদীখিনি ধুনীয়া পানী তেতিয়া দেখা পায় গাইজ দেখিছে এইয়ে মানে ইয়াৰ পৰা নজৰাখিনি ধুনীয়া একদম মানে পানীখিনি দেখা পায় ইয়াৰ পৰা মানে পানীখিনি চাব পাৰিব আৰু লগতে ভৰিয়াত ধুব পাৰিব একদম বেলেগ মানে চাল মানে একদম ধুনীয়া আৰু ৰ'দো ওলাইছে আৰু ৰ'দ আজি কেনি পাওঁ হেৰিকি মেলি গাইজ ইয়াতে কোৱা শুনা পাইছোঁ মানে মানুহক মানে মুখেদি শুনা গৈছে যে ইয়াতে বোলে ৰামে তপস্যা কৰিছিল সীতাক লৈ মানে ইয়াতে বোলে ৰামে বহু বছৰ ইয়াত মানে ৰামে তপস্যা কৰিছিল আজিও মানে এইবোৰ আগৰ কাহিনী আমি নাজানো হ'লেও মানে মানুহৰ মুখে শুনাত এই কাহিনীটো সত্য বুলি জনা যায় আৰু